বিষয়টো য'ত নেকি আমাৰ ছাবজেক্ট মেটাৰটোৱে হ'ল এপছৰ উদ্যোগত স্পেচিয়েল ডিছকাশ্যন অন দ্য BTR একৰ্ড ইমপ্লিমেণ্টেশ্যন এণ্ড অলছ' দ্য ইছ্যুজ ৰিলেটেড টু Ndfb মেম্বাৰ্ছ। গতিকে মেইন এজেণ্ডাটো আমাৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু Ndfb মেম্বাৰ্ছসকলৰ যি ইছ্যু আছে সেইবোৰ ৰিলেটেড। গতিকে যোৱা আমাৰ একৰ্ডৰ পাছত আমাৰ 2 বছৰ হৈ গৈছে, কিন্তু চৰকাৰটো আমাৰ 1.5 বছৰ ৰানিং বা 2 বছৰ ৰানিং হৈ আছে। যিয়ে নহওক আমি ইমপ্লিমেণ্টেশ্যন বহুত কৰিছোঁ আৰু বহুত কৰিবলগীয়া আছে। আৰু আটাইতকৈ ডাঙৰ কামটো আজি আমাৰ বড়ো সমাজত মানে উপলব্ধি কৰিব পাৰিছে, য'ত নেকি Ndfb লৈ পেলাই আমাৰ মেইন একৰ্ডৰ ইছ্যুটো আছিলে, আৰু সেই ইছ্যুবোৰ বা সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰে আমাক কথা দিয়া হৈছিলে আৰু পৰ্যায়ক্ৰমে সেইটো ইমপ্লিমেণ্টেশ্যনো কৰি আছে। আজি আপোনালোকে চিন্তা কৰক, আমাৰ টোটেল দিয়া হ'ল আপোনাৰ 4203 জন Ndfb ৱৰ্কাৰসকলক ৰিহেবিলিটেট কৰা হ'ল, আৰু তাৰে ভিতৰত থাকি গৈছে আমাৰ 2437 ইনক্লুডিং দ্য Ndfb P ৱেল উইজাৰ 3029। সেইবোৰৰ তেওঁলোকক লৈ পেলাই আমাৰ স্পেচিয়েল ব্ৰাঞ্চ আছাম পুলিচে যিটো স্ক্ৰুটিনি কৰি আছে, আৰু স্ক্ৰুটিনি কৰাৰ পাছত তেওঁলোকক পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে পঠিয়াই আছে। সেই কামটো চলি আছে, আৰু খুব কম সময়ৰ ভিতৰতে ভেৰিফিকেশ্যনটো শেষ হোৱাৰ পাছত আমাৰ সকলো Ndfb ৱৰ্কাৰসকলক আপোনাৰ ৰিহেবিলিটেশ্যন পেকেজটো দিয়া হ'ব। সেইবোৰ বিষয়ে আলোচনা কৰা হ'ব, আৰু সেইটো আমি খুব হাৰিলি কৰিব পাৰোঁ নেকি, সেইটোৰ কাৰণে আলোচনা কৰা হ'ব। তাক লৈ পেলাই আৰু আমাৰ আছে মাৰ্টিয়াৰ্ছসকল আছে 3956। এই 3956 মাৰ্টিয়াৰ্ছসকলক দিবলগীয়া আমাৰ যিখিনি এক্স গ্ৰেচিয়া পেকেজ সেইটো ৰেডি হৈ আছে। সেইবোৰকো আমি দিয়াৰ কাৰণে আমাৰ BTR চৰকাৰে ৰেডি হৈ আছে। ইয়াক লৈ পেলাই আমি মানে আলোচনা কৰা হ'ব। আৰু লগতে আমাৰ যিসকল কেছত জড়িত হৈ আছে, আমাৰ টোটেল কেছ আছে 2018 Ndfb ৱৰ্কাৰসকলৰ নামত, আৰু অসমৰ বাহিৰত অৰুণাচল আৰু নাগালেণ্ডত আছে 15টা। টোটেল কেছ উইড্ৰন হৈছে 274টা, আৰু আমাৰ আছে লগতে ভূটানত আজিলৈকে 2জন জেলত আছে, আৰু 74 জন অসমৰ জেলত আছে। গতিকে এওঁসকলক আমি কেনেকৈ খুব কম নহয়, এইটো এনেকৈ নহয়, বস্তুটো ছিষ্টেমেটিকেলি হৈ গৈ আছে। হয়, অলপ দেৰিটো হৈছে, আৰু ইয়াত বহুত টেকনিকেল প্ৰব্লেমো আছে, আৰু সকলো কথাবোৰ আমি মিডিয়াৰ সন্মুখত কোৱাটো অলপ অসম্ভৱ। তথাপিও এটা কথা স্পষ্ট, বড়ো জাতিয়ে সমস্ত আমাৰ বড়ো জাতিয়ে বা কমিউনিটিয়ে আমাৰ যিসকল জেলত থকা ব্যক্তিসকল আৰু যিমানখিনি কেছেছ আমাৰ ওপৰত জাপি দিয়া হৈছিলে, তাক লৈ পেলাই আজি ৱাৰেণ্ট আহিছে, কিবা কিবি আহিছে, সেইবোৰ লৈ পেলাই অলপ শংকাত ভুগিছে। গতিকে আমাৰ ইণ্টেলেকচুৱেলৰ সহায় লৈ পেলাই ইণ্টেলেকচুৱেলসকলে আমাক কিবা ছাজেশ্যন দিয়ে নেকি, সেইটোকো আমি আজি ল'ব বিচাৰিছোঁ। তাৰ বাহিৰেও আমি য'ত নেকি অসম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰি আছে, আৰু আমাৰ কনভিক্টেডসকলৰ ওপৰত যিখিনি কেছটো চলি আছে, ভাৰ্টিবিলাক চলি আছে, সেইবোৰতো চলি থাকিব। আৰু খুব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছামে পজিটিভলি লোৱাৰ কাৰণে, আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ ইণ্টেলেকচুৱেলে কিবা এটা ছাজেশ্যন দিব পাৰে নেকি, সেই মৰ্মে আমি ইণ্টেলেকচুৱেলসকলৰ পৰা ছাজেশ্যন লৈ পেলাই, বড়ো সমাজৰ পৰা ছাজেশ্যন লৈ পেলাই আমাক য'ত নেকি ভাৰত চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰে দায়িত্ব দিছে কাম কৰিবলৈ, ইয়াক লৈ পেলাই আজি আলোচনা কৰাটো হ'ব। নাই, অকল ডিয়াৰ নাবলা আমাৰ ইছ্যু নহয়, সকলো Ndfb যিসকল 74 জন জেলত আছে তেওঁলোকক লৈ আমি আলোচনা কৰিম, আৰু আমাৰ ভূটানতো 2জন জেলত আছে, তেওঁলোকক লৈ আলোচনা কৰা হ'ব।